স্বাগতম জানাইছো ইউটিউব চেনেল ৰিটুৱাৰ্ছ সলিউশ্যনলৈ। আশা কৰোঁ আপোনালোক ভালে আছে, মই ভালে আছোঁ। মই আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টি লৈ আহিছোঁ আৰু আজি ভিডিঅ'টি হৈছে আধাৰ কাৰ্ড। চাওক, আমাৰ সকলোৰে আধাৰ কাৰ্ড একোখনকৈ আছে। 14 তাৰিখৰ আগত যদি আমি আধাৰ কাৰ্ডবোৰ আপডেট নিদিওঁ তেতিয়াহ'লে আমাৰ আধাৰ কাৰ্ডখন ইনভেলিড হৈ যাব পাৰে। সেয়েহে মই আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ কেনেকৈ আপোনালোকে আধাৰ কাৰ্ডখন আপডেট দিব। চ' ভিডিঅ'টো আপোনালোকক স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব, যিহেতু মই আপোনালোকক গোটেই ডিটেইলছটো দেখুৱাই যাম। ফাৰ্ষ্ট টাইম আমি ক্ৰম ব্ৰাউজাৰত যাব লাগিব, ঠিক আছে। ফাৰ্ষ্ট টাইম আমি ক্ৰম ব্ৰাউজাৰত গ'লোঁ। ইয়াতে আমি চাৰ্চ কৰিব লাগিব UIDAI। ইয়াতে ক্লিক কৰিলোঁ। তলৰ ফালে অকণমান স্ক্ৰল ডাউন কৰিব আপোনালোকে। ইয়াতে আপডেট ইউৰ আধাৰ বুলি লিখা আছে, এইটো ইয়াতে ক্লিক কৰিব। আপডেট ইউৰ আধাৰ ক্লিক কৰিলোঁ। নতুন পেজ এখন খোল খালে। চাওক, ইয়াতে ডকুমেণ্ট আপডেট লিখা আছে, এইটো যে আপোনালোকে দেখিছে ডকুমেণ্ট আপডেট। ইয়াতে ডকুমেণ্ট আপডেটত ক্লিক কৰিব লাগিব। ডকুমেণ্ট আপডেটত ক্লিক কৰিলোঁ। চাওক, ইয়াতে পুৰা ক্লিয়াৰলি স্পষ্টকৈ লিখা আছে আপলোড ডকুমেণ্টছ ইন ছাপৰ্ট অফ আইডেণ্টিটি এণ্ড এড্ৰেছ ফ্ৰী টিল 14 ছেপ্টেম্বৰ 2024। আপোনালোকে অনতিপলমে এই 14 তাৰিখৰ আগত আপোনালোকে আধাৰ কাৰ্ডখন আপডেট কৰি লওক, নহ'লে পইচা ভৰিব লাগিব। ইয়াতে ক্লিক টু ছাবমিট আছে, ক্লিক টু ছাবমিটত ক্লিক কৰিব লাগিব। চাওক, ক্লিক কৰাৰ লগে লগে ইয়াতে লগ ইন টু আধাৰ ভিয়া OTP এইটো যে আছে, ইয়াতে এণ্টাৰ আধাৰ নাম্বাৰ, ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাব। এণ্টাৰ কেপচাটো এইটো চাই কিনে ইয়াতে বহাব। তাৰপিছত লগ ইন উইথ OTP কৰিব। অ'কে, ইয়াতে এণ্টাৰ OTP, এণ্টাৰ OTPত আপোনালোকৰ OTPটো বহাব, তাৰপাছত লগ ইন কৰিব। চাওঁ, ইয়াতে লগ ইন কৰিলোঁ। তাৰপাছত নতুন পেজ এখন খোল খালে। লগ ইন কৰাৰ পাছতে নতুন পেজ এখন খোল খাব, ঠিক আছে। ইয়াতে স্পষ্টকৈ লিখা আছে দিছ ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট টিল 14/9/24। ছেপ্টেম্বৰ 14 তাৰিখলৈকে ফ্ৰী আছে বুলি ডাইৰেক্ট স্পষ্টকৈ লিখা আছে। এতিয়া আমি কি কৰিব লাগিব? ডকুমেণ্ট আপডেটত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰিব লাগিব। চাওক, এই নেক্সট বটনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আকৌ নতুন পেজ এখন খোল খালে। ইয়াতে আমি আকৌ ইয়াতে নেক্সটত ক্লিক কৰিব লাগিব। চাওক, ইয়াতে গোটেই ডিটেইলছখিনি আহিব, নেম আহিব, জেণ্ডাৰ, ডেট অফ বাৰ্থ গোটেইখিনি আহিব, ঠিক আছে। তাৰপিছত ইয়াতে লিখা আছে আই ভেৰিফাই ডেট দ্য এবভ ডিটেইলছ আৰ কাৰেক্ট। ইয়াতে ক্লিক কৰিব লাগিব, ঠিক আছে। ক্লিক কৰাৰ পিছতে তলত ইয়াতে নেক্সটত আকৌ ক্লিক কৰিব লাগিব। চাওক, ইয়াতে স্পষ্টকৈ লিখা আছে গাইডলাইনছ ফৰ আপলোডিং ডকুমেণ্ট। ডকুমেণ্ট চাইজ শুড বি লেছ দেন 2 MB। 2 MBতকৈ বেছি হ'ব নোৱাৰিব, 2 MBতকৈ কম হ'ব লাগিব, ঠিক আছে। ডকুমেণ্ট যিটো আমি আপলোড কৰিম। ছাপৰ্টেড ফাইল ফৰ্মেটছ আৰ JPEG, PNG এণ্ড PDF। আমি যিটো ফাইল আপলোড কৰিম, যিটো আমি পান কাৰ্ড হওক, ভোটাৰ কাৰ্ড হওক বা লাইচেঞ্চ হওক আমি আপলোড কৰিম, সেইটো ফাইলটো কি হ'ব লাগিব? JPEG নহ'লে PNG নহ'লে PDF, ঠিক আছে। নেক্সট আহিছে প্লিজ আপলোড প্ৰুফ অফ আইডেণ্টিটি, শ্বৰ্টত POI, ঠিক আছে। এই ডকুমেণ্টটো আমি ইয়াতে আপলোড কৰিব লাগিব। চিলেক্ট ভেলিড ছাপৰ্টিং ডকুমেণ্ট টাইপ। ইয়াতে বহুতকেইটা অপশ্যন আছে। প্ৰুফ অফ আইডেণ্টিটি হিচাপত মই পান কাৰ্ড চুজ কৰিম, ঠিক আছে। আইডেণ্টিটি প্ৰুফ হিচাপত মই পান কাৰ্ড চুজ কৰিলোঁ। এইটো বেষ্ট আইডেণ্টিটি প্ৰুফ, ঠিক আছে। পান কাৰ্ডত ক্লিক কৰিলোঁ। তাৰপিছত ইয়াতে চাওক ডকুমেণ্ট এডভাইচৰী, এইটো অ'কে কৰিব লাগিব, ঠিক আছে। চাওক, মই যিহেতু আইডেণ্টিটি প্ৰুফ হিচাপত পান কাৰ্ড চুজ কৰিছোঁ, চ' ইয়াতে পান কাৰ্ড শ্ব' হৈছে। আৰু ইয়াতে আপোনালোকে তলত ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেণ্টত ক্লিক কৰিব লাগিব। ক্লিক কৰিলোঁ। ইয়াতে কণ্টিনিউ টু আপলোড কৰিব লাগিব। কণ্টিনিউ টু আপলোড, নেক্সট কণ্টিনিউ টু আপলোড কৰিলোঁ। চাওক, ইয়াতে আপোনালোকে পান কাৰ্ডখন বা যিকোনো ডকুমেণ্ট এটা আপলোড কৰিবৰ কাৰণে যিটো JPEG, PNG বা PDF ফাইলটো কৰিছে 2 MBতকৈ কম, সেই ফাইলটো আপোনালোকে ইয়াতে আপলোড কৰিব, ঠিক আছে। কেমেৰাৰ পৰা নহ'লে কেমেৰাৰ পৰা ডাইৰেক্টো কৰিব পাৰে বা মিডিয়া পিকাৰৰ পৰাও ল'ব পাৰে, ঠিক আছে। মই যিহেতু কৈ থৈছোঁ, চ' মই মিডিয়া পিকাৰৰ পৰা ল'লোঁ। চাওঁ, নেক্সট আহিলে প্লিজ আপলোড প্ৰুফ অফ এড্ৰেছ প্ৰুফ আপলোড কৰিব লাগিব, যিটো সুবিধা হয় আপোনালোকৰ যিটো আছে, ঠিক আছে। সেইটো আপলোড কৰিব লাগিব। ইয়াতে চিলেক্ট কৰি ল'ব।
ইয়াতে যাৰ যেটো সুবিধা হয় বেংক একাউণ্ট ষ্টেটমেণ্ট ক্ৰেডিট কাৰ্ড ষ্টেটমেণ্ট পোষ্ট অফিচ সেভিংছ একাউণ্ট এইবিলাক কৰিব পাৰে ঠিক আছে সেম এনেকৈ ইয়াতে সিলেক্ট কৰাৰ পাছতে আপোনালোকে ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেণ্টত সেম আকৌ ইয়াতে যাব লাগিব ইয়াতে গ'লে আপোনালোকৰ ডকুমেণ্টটো আপলোড কৰিব পাৰিব ইয়াতে যোৱাৰ পিছত আপোনালোকে কণ্টিনিউটো আপলোড কৰিব আকৌ ঠিক আছে কণ্টিনিউটো আপলোড কৰাৰ পাছতে আকৌ ফটো আপোনালোকে যিটো ৰাখিছে সেইটো ইয়াতে বহাব ঠিক আছে ইয়াতে ক্লিক কৰিব লাগিব ঠিক আছে ইয়াতে ক্লিক কৰাৰ পিছত তলত আকৌ নেক্সটত আমি ক্লিক কৰিব লাগিব নেক্সটত ক্লিক কৰিলো প্লিজ কনফাৰ্ম your demographic details in the documents exactly match with your demographic details in Aadhaar ইয়াতে আমি ওকে কৰিব লাগিব ঠিক আছে গোটেইখিনি চাই ল'ব চাই লখিনি ক্লিয়াৰ হোৱাৰ পিছত আপোনালোকে ওকে কৰিব এটা ওকে কৰিলো অলপ সময় ওয়েট কৰিব চাওক ইয়াতে এনেকা আহিব এখিনি কৰাৰ পিছত আপোনালোকে চাওক ডিয়াৰ ৰেসিডেন্ট দিস সার্ভিস ইজ ফ্ৰী অফ কষ্ট টিল 14/9/2024 এনেকা আহিব ঠিক আছে ইয়াতে মোৰ ভেৰিফাই হল আপলোড হল চাও অপশন ভেৰিফাই হৈছে আপলোড হৈছে সাবমিট হৈছে ঠিক আছে আমি কি কৰিব লাগিব ইয়াতে আকৌ তলত সাবমিট দেখাব ইয়াতে সাবমিটত ক্লিক কৰিব লাগিব সাবমিটত ক্লিক কৰিব লাগিব চাওক ধুনীয়াকৈ সাবমিট হৈ গ'ল ইয়াতে লিখা আহিছে চাওক সাকসেস ট্ৰানজাকচন ষ্টেটাস সাকসেস দেখিছে আপোনালোকে ধুনীয়াকৈ ভেৰিফাই আপলোড সাবমিট আৰু ট্ৰানজাকচন ষ্টেটাস সাকসেস হৈছে আজি 11 তাৰিখে এইটো চাওক কেইটা টাইম গোটেই আহিছে আৰু এইটো এমাউণ্টটো পুৰা ফ্ৰী হৈছে চাওক 00 দেখাইছে ডাউনলোড একনলেজমেন্টটো আপোনালোকে ডাউনলোড কৰিব পাৰে ইয়াতে গোটেই ডিটেইলছ আছে ইয়াতে SRN টো আছে ইয়াতে ঠিক আছে এটা ডাউনলোড একনলেজমেন্ট কৰিব পাৰে আপোনালোকে ইয়াতে এটা PDF কৰি ৰাখিব পাৰে ঠিক আছে এইখন এটো আধাৰ নম্বৰ আহিছে এনেকৈ তাৰপিছত SRN নম্বৰ আহিছে এইটো তাৰপিছত ইনভয়েস নম্বৰ এমাউন্ট পেড আহিছে ডেট অফ পেমেন্ট আহিছে আৰু ৰিকুৱেষ্ট টাইপ এনেকৈ গোটেই ডিটেইলছ খিনি আহিব এটা আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰে ঠিক আছে এনেকৈ আপোনালোকে অতি কম সময়ত আৰু সহজতে ঘৰত বহি মোবাইলৰ পৰাই আধাৰ কাৰ্ডখন নিউ আপডেট দিব পাৰিব সো আজি ভিডিওটো ইমানেই আছিল পৰৱৰ্তী ভিডিওত আকৌ লগ পাম যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগিলে লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰিব ধন্যবাদ